নমস্কাৰ সকলোকে আৰু এটা ধুনীয়া পৰিৱেশৰ পৰা আপোনালোকক গুড মৰ্ণিং। এই মানে ঠিকেই ভাবিছে, মই ঘৰ আহি পাইছোঁ, কিন্তু এই ভিডিঅ' কেইটাহে আহি পোৱা নাছিল। তো ধুনীয়াকৈ ভিডিঅ' কেইটা এডিট কৰিলে আমি ওলালো ডাইৰেক্ট ঘৰলৈ বুলি। লাহেকৈ ভৰিৰ ষ্টেয়াৰিংডাল ঘূৰাই দি সোমাই গ'লো MG মাৰ্গৰ ফালে। গম নাপাওঁ কি কাৰণত এই ঠাইখিনি মোৰ একদম নিজৰ লাগে, একেবাৰে কেহেৰা লোকেল আৰু। তো সেইকাৰণে তনক গাড়ীত উঠাই দিলোঁ আৰু বাইকখন লৈ ওলালোঁ আমাৰ হস্পিটেলৰ ফালে বুলি, মানে STNMৰ ফালে বুলি। কাৰণ তাতে আমাৰ লগৰবোৰে ইণ্টাৰ্ণশ্বিপ কৰি আছে। এই মানে সকলোকে এবাৰ লগ কৰি আহোঁ, লাষ্টবাৰৰ বাবে হ'বও পাৰে, কি ঠিক কেতিয়া আহোঁ। আৰু হস্পিটেলত সকলোবোৰ কাম শেষ কৰি বিমল ছাৰক বাৰু লগ নাপালোঁ, কিন্তু আমি ওলালোঁ ডাইৰেক্ট ঘৰৰ ফালে বুলি, মানে ৰোহনৰ ঘৰৰ ফালে। আৰু ছিকিমৰ সকলোতকৈ পুৰণি মনেষ্ট্ৰীৰ কাষেৰে আমি বাইকখন ঘূৰাই দিলোঁ আৰু চিধাই গৈ পালোঁ এখন নতুন পাহাৰ। পিছে এই ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং, এখনৰ পিছত আন এখন পাহাৰ বগাই আমি গৈ পালোঁ চিধা ঘৰলৈ বুলি, কিন্তু তাৰে মাজতে বহুতো টুইষ্ট আছে। ৰ'ব সেই পানী খালোঁ নে নাই সেইটো আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব।